আমাক সৰুৰে পৰা শিকোৱা যায় যে সকলোৰে লগত ভালকৈ থাকিব লাগে সব মানুহৰ লগত নাইসলি বিহেভ কৰিব লাগে যাতে আপোনাক পছন্দ কৰে বাট আজিকালি দেখা যায় এজন নাইস ম্যান যেতিয়া সকলোকে সুখত ৰাখে মানুহৰ আগত ভালকৈ থাকে তেওঁ সব কাম কৰে যাতে তেওঁৰ আশেপাশে থকা মানুহবোৰ সুখত থাকে কিন্তু হলেও এনেকুৱা মানুহক বেছি ভ্যালু নিদিয়ে তেওঁক মানুহে লাইটলি লয় সেইকাৰণে অথৰ ডেভিড ডিডাই তেওঁৰ বুক দ্য ৱে অফ দ্য সুপিৰিয়ৰ মেনত আমাক শিকাইছে যে কেনেকৈ এজন নাইস মেনৰ পৰা সুপিৰিয়ৰ মেন হ'ব পাৰিব সুপিৰিয়ৰ মেন এজন এনেকুৱা ব্যক্তি হয় যাক অলমোষ্ট মানুহে ভ্যালু দিয়ে তেওঁক আৰু তেওঁৰ কথাবোৰক মানুহে ইম্পৰ্টেন্স দিয়ে এজন সুপিৰিয়ৰ ব্যক্তি তেতিয়া হয় যেতিয়া তেওঁ হাই ভ্যালু আৰু সেলফ এষ্টিম হয় কাৰণ তেওঁ নিজৰ ক্যাৰেক্টাৰটো এনেকুৱা কৰি ডেভেলপ কৰি লয় যিয়ে বহুত ষ্ট্ৰং পাৰ্সনেলিটিক ৰিপ্ৰেজেন্ট কৰে So, number 1, live as if your father were dead. Author David Deidai কৈছে যে আপুনি এনেকৈ থাকিব লাগিব যে আপোনাৰ দেউতা আৰু এই পৃথিৱীত নাই সো এটা সগে আপোনাৰ এটো শুনি কেনে বহুত মানে বেয়া লাগিছে কাৰণ সকলোৰে নিজৰ দেউতাকক বহুত ভাল পায় কিন্তু এনেকুৱা হবাটো সকলোৰে কাৰণে মানে আনকমফৰ্টেবল হয় কিন্তু অথৰে কৈছে যে আমাৰ সৰুৰে পৰা সব ডিসিজন আমাৰ দেউতাই লয় কিন্তু আমি যেতিয়া ডাঙৰ হৈ যাও তেতিয়া আমাৰ ৰেসপন্সিবিলিটি আমাৰ ডিসিজন আমি নিজে ল'ব লাগে But ইয়াৰ অৰ্থ এটো নহয় যে আপোনাৰ দেউতাই আপোনাৰ কাৰণে কিবা ৰং ডিসিজন ল'ব আৰু এটো নহয় যে আপুনি এটা ডাঙৰ হৈ গৈছে সো আপুনি নিজৰ দেউতাক কৰি বহুত ভাল ডিসিজন ল'ব পাৰিব আপোনাক ইয়াত অথৰে কৈছে যে আপুনি যাতে সেলফ ডিপেন্ডেন্ট আৰু সেলফ ইন্ডিপেন্ডেন্ট হ'ব পাৰে য'ত আপোনাৰ লাভ আৰু লোকচানৰ দায়িত্ব নিজৰ হ'ব মানে আপুনি এনেকৈ থাকিব ধৰক য'ত আপোনাক সাপোৰ্ট কৰিবলৈ কোনোৱে নাথাকিব এতিয়া যি কৰিব অকল আপুনিয়ে কৰিব লাগিব এতিয়া আপোনাক কবলৈ কোনো নাথাকিব কি সঠিক কি ভুল আপোনাৰ লাইফৰ সকলো সৰু ডাঙৰ ডিসিজন আপুনি নিজে ল'ব লাগিব লাগিলে হেয়া আপোনাৰ কেৰিয়াৰে হওক বা আপোনাৰ ৰিলেশনশিপ হওক লাগিলে যি কোনো এতিয়া আপোনাক লাইফত কোনো কন্ট্ৰোল কৰিব নোৱাৰিব আপোনাক কোনেও ভাল শুদ্ধ নকয় আপোনাৰ দেউতাই বহুত ভাল হয় তেওঁ আপোনাৰ সদায় ভালে ভাবিব তেওঁৰ যিমান কৰিব লগা আছিল তেওঁ কৰিলে কিন্তু এতিয়া পৰা আপোনাৰ লাইফৰ কাৰণে আপুনি 100% ৰেসপন্সিবিলিটি হয় Number 2, never change your mind just to please a woman. ছোৱালীৰ লগত কমিউনিকেট কৰা সময়ত তেওঁৰ কথা ভালকৈ শুনিব লাগে যদি ছোৱালীজনীয়ে আপোনাৰ দৃষ্টিভংগী চেঞ্জ কৰিব ট্ৰাই কৰি আছে তেনেহলে ইয়াৰ অৰ্থ এটো নহয় যে আপুনি তাৰ কথাত এগ্ৰি কৰি আপোনাৰ মাইন্ড চেঞ্জ কৰিল ছোৱালীজনী এটো টেষ্ট কৰি আছে যে আপুনি নিজকে কিমান বিলিভ কৰে যদি আপুনি কোনবা ছোৱালীৰ ডিসিজনক এগ্ৰি কৰি আছে কিন্তু আপুনি ডিফাৰেন্ট ডিসিজনক বিলিভ কৰে তেনেহলে আপুনি এজন উইক মেন হয় যাৰ মাইন্ডক যি কোনো মানুহে আহি কেনে চেঞ্জ কৰি যাব পাৰে যাৰ নিজৰ আইডিওলজি নাই নিজৰ বিলিফ সিস্টেম নাই আৰু সেলফ এষ্টিমো নাই এজন সুপিৰিয়ৰ ব্যক্তিয়ে সদায় নিজৰ ডিসিজনক ট্ৰাষ্ট কৰে আৰু নিজৰ বিলিভ কৰে পইণ্ট নম্বৰ 3 ষ্টপ হপিং ফৰ কমপ্লিকেশন অফ টাস্ক আমি সকলো এটো ট্ৰেপত ফসি আছো যে কোনবা এদিন নহয় কোনবা এদিন আমি যি বিচাৰো তাকে কৰিব পাৰিম আৰু বাস আমি সকলোৱে সেই দিনটোলৈ ওয়েট কৰি থাকো এটা পাৰফেক্ট অপৰচুনিটিৰ কাৰণে ওয়েট কৰি থাকো যিদিনা সকলো বস্তু আমাৰ ফেভাৰ থাকিব সেইদিনৰ পৰা আমি ষ্টাৰ্ট কৰিম বাট ৰিয়েলিটি এটো হয় যে যেনে তেনে কৰি এজন মানুহৰ লাইফ আগবাঢ়ে ফিউচাৰৰ লাইফটো আৰু বেছি ডিফিকাল্ট হৈ যায় বেছি ৰেসপন্সিবিলিটিজ মানুহৰ আপোনাৰ পৰা এক্সপেক্টেশন বাঢ়ি যায় আপোনাৰ হেলথৰ প্ৰবলেম হ'ব ধৰে অথৰে কয় যদি আজি আপুনি ফাৰ্ষ্ট ষ্টেপ লোৱা নাই তেনেহলে ফিউচাৰত আৰু ষ্টেপ ল'ব নোৱাৰিব ওয়েট কৰা আৰু ধৈৰ্য ৰখাৰ মাজত বহুত ডিফাৰেন্স আছে যদি আপুনি ফাৰ্ষ্ট ষ্টেপ লৈ ৰিজাল্টৰ কাৰণে ওয়েট কৰি আছে তেনেহলে হেতু আপোনাৰ ধৈৰ্য হয় বাট যদি আপুনি একো ষ্টেপ নোলোৱাকৈ সব ভাল হোৱালে ওয়েট কৰি আছে তেনেহলে হেতু অকল আপোনাৰ টাইম ৱেষ্ট হ'ব নম্বৰ 4 your purpose must come before your relationship যেতিয়া আপোনাৰ কোনবাই পাৰপাস বিচাৰিব কয় তেতিয়া আপুনি ড্ৰিম আৰু গোলক ৰিলেট কৰিব লয় বাট পাৰপাসৰ মিনিং এটো হয় যে নিজৰ ষ্টেণ্ডক মানে কিমান হেতু গম পোৱা এনেকুৱা কোনটো কাম আছে যেটো আপুনি পুৰা মনৰ পৰা কৰিব পাৰিব আৰু নিজৰ এই ষ্ট্ৰেংথবোৰক ইউজ কৰি আপুনি নিজৰ কি ভ্যালু হেতু এড কৰিব পাৰিব অথৰে কয় আপোনাৰ লাইফৰ আপোনাৰ পাৰপাস আছে আপোনাৰ ৰিলেশনশিপতকৈ আগত আহিব লাগে যে এটো দেখায় যে আপুনি কিমান এম্বিশিয়াস হয় যাৰ পৰা মানুহ আপোনাৰ পৰা এট্ৰেক্ট হয় আৰু যদি কোনবা মানুহ আপোনাৰ আৰু আপোনাৰ পাৰপাসৰ মাজত আহে আপোনাক গুজাৰ হলিলে আপোনাক ডিমোটিভেটেড কৰে তেনেহলে তেনেকুৱা ব্যক্তিক আপোনাৰ লাইফৰ পৰা জলদি ওলাই দিব পাৰে আৰু যদি আপোনাৰ ৰিলেশনশিপক নিজৰ লাইফতকৈ বেছি পাৰপাস দিব লয় আপুনি নিজৰ এম্বিশিয়াস নিজৰ হ্যাপিনেস আৰু স্যাটিসফ্যাকশন বেলেগৰ কাৰণে স্যাক্ৰিফাইস কৰি আছে তেনেহলে আপুনি এজন উইক মেনৰ দৰে বিহেভ কৰি আছে এজন সুপিৰিয়ৰ ব্যক্তিয়ে নিজৰ কামক ৰিলেশনশিপতকৈ বেছি ইম্পৰ্টেন্ট দিয়ে নম্বৰ 5
লিভ জাষ্ট বিয়ণ্ড ইয়ৰ এজ এই ফিলচফিকেলি বহুত ঠাইত ইউজ কৰা হৈছে আপুনি এই লাইনটো শুনিছেই চাগে লাইফ ইজ এজ সুন এজ ইয়ৰ ষ্টেপ আউটসাইড ইয়ৰ কমফৰ্ট জোন যদি কোনোবাই নিজৰ লাইফটোক ইম্প্ৰুভ কৰিব খুজিছে তেনেহ'লে তাৰ চিম্পল আৰু শ্বৰ্ট উপায়টো হ'ল নিজৰ কমফৰ্ট জোনৰ পৰা বাহিৰত আহি যাওক আৰু সেই কাম কৰক যি কাম কৰি আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট হয় কিন্তু বহুত মানুহে এনেকুৱা কৰিব নোৱাৰে তেওঁ নিজৰ কমফৰ্ট জোনত ষ্টক হৈ যায় যেটো এটা উইক মেনৰ সাইন হয় এনেকুৱা হয় এজন সুপিৰিয়ৰ ব্যক্তিক নিজৰ কমফৰ্ট জোনক এৰিবলৈ ভয় নালাগে ভয় সবৰে লাগে বাট সবে এনেকুৱা দেখায় যে তেওঁৰ ভয় নালাগে তেওঁ যেতিয়াই বিচাৰে তেতিয়াই নিজৰ লাইফটো চেঞ্জ কৰিব পাৰে বাট কেতিয়াও নকৰে বাট সিহঁতে নিজৰ কমফৰ্ট জোনটোক মানে এৰাৰ যোনটো পেইন সেইটো সহ্য কৰিব নোৱাৰে সেইকাৰণে তেওঁলোকে অকল এভইড কৰে বাট এজন সুপিৰিয়ৰ মানুহে নিজৰ ভয়ক একচেপ্ট কৰে আৰু নিজৰ ভয়ক চেলেঞ্জ কৰে তেওঁ বহুত পইচা ইনকাম কৰিব খুজে নিজৰ হেল্থটো বহুত বেটাৰ কৰিব খুজে কিন্তু তেওঁ সেইকাৰণে মানে এইবোৰ কৰিব পৰা নাই কাৰণ তেওঁ লেজি হয় তেওঁ কথাটো এভইড নকৰে তেওঁ এইটো কথা একচেপ্ট কৰে যে তেওঁ লেজি হয় আৰু সেইটো ঠিক কৰিবলৈ ট্ৰাই কৰে তো আপোনাৰ যদি এই ভিডিঅটো চাই ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু বেল বাটনটো ক্লিক কৰি কিনে চেনেলটো গ্ৰ' কৰিবলৈ সাপোৰ্ট কৰিব আৰু বেল নটিফিকেশ্যনক অন কৰি দিব যাতে আপুনি আহিবলগীয়া ভিডিঅ'বোৰ মিছ নকৰে